সো গাইস আজি আমি গৈ আছো এটা ধুনীয়া নিজৰা আৰু নিজৰাটো আছে হাতগাঁও। সো গাইস আমি গোটেইবিলাক গৈ আছো আপোনালোকক একদম ডাইৰেক্ট এই জায়গাটো আপোনালোকে চাব পাৰি আছে আৰু আমি এতিয়া গৈ আছো। সো গাইস আমি ফাইনালি আমার একটা রাস্তা পাই গেল পাহাড়ত উঠা। তো এতিয়া আমি পাহাড়ত উঠি আছো। এইটো হৈছে মেইন ৰোড। আপোনালোকে অকল এতিয়া পাহাৰৰ দৃশ্য দেখা পাব। আপোনালোকে চাই চাব পাৰি আছে ধুনীয়া এটা লোকেশ্যন। আমি গৈ আছো, এইটো একদম ঠিক নিজৰাটোলৈকে যোৱা ৰাস্তা হয়। আপোনালোকক দেখাইছো ধুনীয়া এটা পাহাৰ, খেত পথাৰ। সো গাইস আহি পাই গলো এটা ধুনীয়া গাঁও। এইটো পাহাৰৰ মাজত আপোনালোকে চাব পাৰি আছে ইমান ধুনীয়া এটা গাঁও আৰু এইবিলাক ঘৰ চাব পাৰি আছে ইমান ধুনীয়া কৰি থাকে, পুৰা ঠাণ্ডা, একদম নিৰৱতাৰ জায়গা। আপোনালোকে দেখা পাইছে ইমান ধুনীয়া খেতি পথাৰ কৰে আপুনি নিজৰ নিজৰ ঘৰত আৰু দেখাইছো আপোনালোক মানে এই ৰেঞ্জতে। সো গাইস চাব পাৰি আছে ধুনীয়া পাহাৰ। আমি পুৰা পাহাৰৰ মাজত আহিছো। বাগান হয় মজা। आपका नादली जामा कोई एक कप दे পহলে রাস্তা ঠিক আছে। ওইবার হাঁটি বাইক ঠেলি নিয়ে গেছি। বাইক চালাইছে হ্যাঁ। এইবিলাক সব তামোল বাগান হয়, আপোনালোকে চাব পাৰি আছে। তোমার ঘর কোথায়? সো গাইস আপোনালোকে চাব পাৰি আছে এইটো এটা পাহাৰ, ইয়াতে চাব পাৰি আছে ইমান ধুনীয়া লোকেশ্যন। আমি ৰখিছো, চাব পাৰি আছে গাইস এইটো একচুয়ালি হয় গুৱাহাটী ৰোড। সো গাইস আমি ইয়াতে ৰখি আছো।